ভোগালী বিহুৰ কাৰণে আমাৰ ঘৰত আয়োজন চলি আছে লাহে লাহে। ইফালে সান্দা খুন্দি আছে মাহঁতে, ময়ো আৰু ৰুমৰ পৰা আহি অলপ লাগি ভাগি দিলোঁ আৰু বেয়া নাপাকৈ। ইফালে পাপাই তামোল ডেকা আছে, ইফালে সান্দাৰ টেমা থৈ দিছে আৰু চাউলৰ গুড়া খুন্দি আৰু ইফালে ৰ'দত শুকাই দিছে পিঠা খাবৰ কাৰণে। এইফালে চব গোটেই গুড়া চাউলৰে হয়। আৰু ইফালে এইবিলাক হৈছে তামোল চপাৰী হয়। চপাৰী মানে সেই তামোলটো কাটিকে উহাইকে বনায়। আৰু ইফালে মই কাটি আছোঁ নাৰিকল লাৰু বনাবৰ কাৰণে। আমাৰে ঘৰৰে নাৰিকল হয়। ওপৰৰ বাকলিটো ভালকৈ চেলা ল'ব লাগে। ইফালে বাকলি চেলাৱা হোৱা নাই, মই চেলাই আছোঁ আৰু। এইটো হৈছে আমাৰ ঢেঁকীটো ঘৰৰ, কালি ইয়াতে বান্ধিছিলোঁ সান্দা। ইফালে বনাই আছোঁ আমি নাৰিকলৰ লাৰু। দিনত যে কাটি আছিলোঁ নাৰিকলখিনি তাৰে হয়। আৰু এইবিলাক হালধীয়া এইবিলাক হৈছে কমলা টেঙাৰ বাকলি শুকাই আৰু মিক্সিত খুন্দি আৰু এনেকৈ ইয়াৰ লগত মিক্স কৰি দিছোঁ, ধুনীয়া এটা গোন্ধ আহে সেইকাৰণে। ইফালে বনাই আছোঁ আৰু। মাইনু নাৰিকলৰ লাৰু ভালকৈ গোল কৰিব নোৱাৰাৰ কাৰণে খং উঠি আছে। বহুদিনৰ মূৰত যোৱা ৰাতি বৰষুণ এজাক দিছে, ভালে লাগিছে। এইকেইদিন বহুত ধূলি বালি হৈ আছিল চব ঠাইতে, আৰু জনামতে বহুত ঠাইত বৰষুণো দিছে। আৰু আমাৰ ইফালেও দিছে বৰষুণ, ইমান জোৰকৈও দিয়া নাই। যিখিনি দিছে সেইখিনিয়ে বহুত কামত দিছে বুলি ক'ব পাৰি আৰু। এই ৰাস্তাবিলাকত বহুত ধূলি বালি হৈ আছিল আৰু বহুত দিন বৰষুণো পৰা নাছিল, সেইকাৰণে বৰষুণ যাক অহাৰ কাৰণে ভালে লাগিল। ৰাতিপুৱা ভালকৈ কুঁৱলী শেষেই হোৱা নাই, আমি মইনাৰ লগত খোজ কাঢ়িব আহিলোঁ। আৰু ৰাতি বতাহ আৰু বৰষুণত বগৰী বহুত সৰিছে, ভাবিলোঁ বুটলি আনো বাহিৰে। এইবিলাক কিমান বগৰী সৰিছে চাওকচোন। বগৰী বুটলা এতিয়াও শেষ হোৱা নাই, ভাবিলোঁ আমাৰ আগৰ কুঁৱাৰ পাৰখন দেখাই দিওঁ অলপ। এইবিলাক শিল দেখিছে যে, এইবিলাক ইয়াতে আগৰ পৰাই থকা নহয়, এইবিলাক পাহাৰৰ পৰা লৈ অনা হৈছে কাপোৰ ধুবৰ কাৰণে। কাপোৰ ধুব ভাল হয় সেইকাৰণে শিলবিলাক অনা হৈছিল আৰু আগতে। এতিয়াও মাজে মাজে ব্যৱহাৰ কৰা হয়। আৰু সেইটো হৈছে আমাৰ আগৰ কুঁৱা, মানে এতিয়াও ব্যৱহাৰেই কৰোঁ। আমাৰ অসমীয়া সমাজত গৰুৰ গোবৰক পবিত্ৰ বুলি মনা হয়। আৰু যিকোনো শুভ কামৰ আগত বা ঘৰত এখন ভাল কাম হোৱাৰ আগতে আমি ঘৰ কাঠিবিলাক পৰিষ্কাৰ কৰি ৰাখোঁ। তাৰ কাৰণে আমি গোবৰ আৰু মাটিৰে ঘৰবিলাক ভালকৈ মুচোঁ। আৰু যদিহে পাকি ঘৰ হয় তেতিয়াহ'লে আমি পানীৰে মুচোঁ আৰু যদিহে মাটিৰ ঘৰ হয় তেতিয়াহ'লে আমি গোবৰ আৰু মাটি তেনেকৈ মিক্স কৰি মুচোঁ। তেনেকৈ পবিত্ৰ হয়, আগৰ পৰাই এইটো নীতি নিয়ম চলি আহিছে। আৰু আমাৰ মাইনাও ইফালে লাগি আছে কামত, গোবৰ মাটিৰে কাঠি মুচি আছে। আৰু ইফালে মায়ে পিঠা বনোৱা কাম কৰি আছে। আৰু ইফালে হৈছে চাউলৰ গুড়া, আৰু এইখিনি হৈছে নাৰিকলৰ গুড়ি। মায়ে জোন পিঠা বনাবৰ কাৰণে ৰেডি কৰি আছে। আৰু ইফালে পাপাই খৰি দি আছে পিঠা বনাবৰ কাৰণে। আৰু ঘৰৰ কাম শেষ কৰি আমি গৈ আছোঁ এতিয়া ডাঙৰ মাহঁতৰ ঘৰত। ডাঙৰ মা বুলি ক'লে বহুতেই বুজি নাপাব, আচলতে বৰমাই হয়, আমাৰ ভাষাত কয় ডাঙৰ মাই, আমি ডাঙৰ মাই বুলি কওঁ। কল দিবৰ কাৰণে গৈ আছোঁ চাইকেল লৈ, চাইকেলৰ শব্দ চাগে শুনিছে। ইফালে পাকি হোৱা নাই ৰাস্তাটো, আৰু কেঁচাই হৈ আছে, এতিয়া লাহে লাহে হ'ব আৰু। ডাঙৰ মাহঁতৰ ঘৰত আচলতে বহুত পাহাৰত হয়, আহোঁতে বহুত ভাগৰ লাগে আৰু যাওঁতেও ভাগৰ লাগে। এইবিলাক কলপুলি থৈছে আৰু অলপ অলপকৈ। আচল ঘৰ ইহঁতৰ বেলেগ আছিল, আৰু ইয়াতে বাহাৰ খাব আহিছে। বাহাৰ খাব মানে
এইটো আমাৰ থলুৱা শব্দ বুলি ক'ব পাৰি, বাহাৰ খাবা আহা বুলি কোৱা এই শব্দটো। কিন্তু ইয়াতে সিহঁতে তামোল আৰু কল আৰু এনেকুৱা আলু কিবা কিবি খেতি কৰিছে আৰু ইয়াতে থাকে। এতিয়া সৰুকৈ ঘৰ বান্ধিছে আৰু ভৱিষ্যতলৈ থাকিব আৰু ইয়াতে কিজানি, নাজানো ইমান দূৰ। আমি এই তলৰ পৰা আহিছোঁ, তাতে চাইকেল কেইখন থৈ আহিছোঁ মানুহৰ লগত। মানুহ বোলে বহুত ভাগৰ লাগিছে, একদম কলখিনি দাঙিব পৰা নাই। আৰু লাহে লাহে ঘৰ চৰ বান্ধি আছে আৰু বহুত ভাগৰ লাগে দেই, ইমান আৰু ইয়াতে নতুনকৈ ইহঁতে ঘৰ বান্ধিব আৰু সেইকাৰণে এইবিলাক খুঁটাবিলাক আনি থৈ দিছে, বান্ধিব পৰা নাই, কাম চলি আছে। আমাৰ ঘৰৰ ওচৰতে ডাঙৰ মাহঁতৰ ঘৰ, যদিও মই কেতিয়াও অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু ইফালে মাইনুক ভাগৰ লাগিছে, আহিব পৰা নাই তাই ভাগৰতে। আৰু ইফালে ডাঙৰ পিতাই খুৱাই ঘৰৰ কাৰণে বেৰাৰ কাৰণে কিবা কাম কৰি আছে, ইফালে বাঁহ চিলাই আছে। আৰু এই সিটো ঘৰটো যে দেখিছে সৰুকৈ মুজুমকৈ দেখাইছোঁ অলপ, সেইটো তাতে আমি আগতে যেতিয়া লকডাউন আছিল তেতিয়া অনলাইন ক্লাছ কৰিব আহিছিলোঁ। আৰু তাতে বহুত মহৰ কামৰ কাৰণে আমি অনলাইন ক্লাছ কৰিছিলোঁ আৰু উপায় নাই, নেটৱৰ্ক নাপাই যে। আৰু ডাঙৰ মাহঁতৰ ঘৰৰ অলপ পৰিৱেশ দেখাব চেষ্টা কৰিম আপোনালোকক, চাই যাব। গাঁৱলীয়া এখন ঘৰত কেনেকৈ থাকে আৰু কি কি বস্তু থাকে অলপ চাই যাব। প্ৰত্যেকটো বস্তু নকওঁ, আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ। আৰু ইহঁতেও বহাগৰ বিহু নহয় যদিও মাঘৰ বিহুৰ কাৰণে ইহঁতেও ঘৰ চাফা কৰিছে। আৰু ইহঁতেও মানে গোবৰেৰে আৰু গোবৰ মাটিৰে ঘৰ মুচিছে। আৰু ইফালে চৌকাত কিবা শুকাই থৈ দিছে। আৰু এয়াই আৰু গাঁৱৰ পৰিৱেশ। আৰু এইখন কাঠি, সৰু কাঠি, এনেকুৱা ঘৰ বহুত ভাল লাগে, সৰু একদম। আৰু ইফালে চাওক পৰিৱেশটো কিমান ধুনীয়া হয়। ৰাতিপুৱা যেতিয়া শুই উঠিব চাব, তেতিয়া একদম চকুৰ লগতে মনো ভাল লাগি যাব। গোটেই কিমান যে ধুনীয়া পৰিৱেশ, মানে ক'ব লাগিব আৰু আমি ডাঙৰ মাহঁতৰ ঘৰৰ পৰা এতিয়া আমাৰ ঘৰলৈ যাব হ'ল। আৰু মাইনু ইয়াৰ পৰা দৌৰাই ৰাস্তা পাবগৈ এতিয়া। তাই পাৰে কিন্তু মই নোৱাৰোঁ, ইমান দূৰ দৌৰি থাকিব। আৰু দৌৰিলেও নিজকে ৰখাব নোৱাৰিম, তেনেকুৱা অৱস্থা হয় এনেকুৱা ওখৰ পৰা তললৈ দৌৰি গ'লে। আমাৰ বাহুৰি চাইকেল দুখনকৈ ঘূৰাচোন, একেলগে ঘূৰাও, গাড়ী আহিছে কিন্তু। চাকা ঘূৰিছে।